নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি যাব লৈছোঁ নাথুলা পাছ, চাংগু লেক, বাবা হৰভজন সিঙৰ মন্দিৰ। আপোনালোকক দেখাম মই এতিয়া বৰ্তমান হোটেলতে আছোঁ। অলপ দেৰিকৈ ওলাম ইয়াৰ পৰা। এতিয়া আমি যাব লৈছোঁ নাথুলা। আমি গাড়ীলৈকে যাম। এইটো গাড়ী অঁ ঠিকে আছে। দেখাই আছোঁ দেখাইছোঁ মই আমাৰ ইয়াত পাৰ্মিট লোৱা কামটো হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা নাথুলা যাম। আৰু এতিয়া ইয়াত পুলিচ চেকিং হ'ব। আমি ইয়াত অকণমান ৰখাই দিলে ইয়াৰ পৰা আমি অকণমান এনে ভিউ চাম। নাথুলাৰ পৰা 38 কিলোমিটাৰ আছে। এইবিলাক বৰফ বেপাৰী অকণমান এতিয়া ওপৰত ম'ম' খাই লওঁ গোটেইকেইটাই। মানে ড্ৰাইভাৰজনে একো খোৱা নাই নে, তেওঁ কিবা খাব, তেওঁ ৰখাই দিছে। আমি অলপ ব্ৰেকফাষ্ট কৰি লওঁ ম'ম'টো। কিন্তু মেগী খাই আহিছোঁ আমি। খাম। কি ধুনীয়া ভিউ আৰু বহুত ধুনীয়া ধুনীয়া জেগা আছে। ইয়াত আমাৰ পাৰ্মিটটো ল'লে ইয়াৰ পৰা আমি বাবা মন্দিৰ যাম। বাবা মন্দিৰ মানে আগত নাথুলা যাম, ইণ্ডিয়া চাইনা বৰ্ডাৰ। এই চাইনা বৰ্ডাৰ আমি এতিয়া আহি পালোঁ। ইণ্ডিয়া চাইনা বৰ্ডাৰ, ইণ্ডিয়া চাইনা বৰ্ডাৰ দেখাম। আৰু আমাৰ গাড়ী হ'ল এইখন আহিছোঁ আমি। নেনা ঠাণ্ডা লাগিছে তাই। বহুত বেছি ঠাণ্ডা, বহুত বেছি ঠাণ্ডা। বনানী ঠাণ্ডা লাগছে বৰ্তমান। ঠিক আছে। এতিয়া আমি গৈ আছোঁ এই ইণ্ডিয়া চাইনা বৰ্ডাৰ। এইটো ইণ্ডিয়া চাইনা বৰ্ডাৰ। এই পুৰা ওপৰলৈ মোবাইল নিব নিদিয়ে। চ' ইয়াত অকণমান অক্সিজেনৰ প্ৰব্লেম হয়। চ' আপোনালোকে আহোঁতে এই কৰ্পূৰ এটা লৈ আহিব। কৰ্পূৰৰ মানে হেৰি এটা লৈ আহিব। এইটো চাইনাৰ বৰ্ডাৰ। ইয়াৰ পিছত মই ভিডিঅ' কৰিব নোৱাৰোঁ, তাতে মোবাইল এলাউ নাই। চ' আমি এতিয়া ইণ্ডিয়া চাইনা বৰ্ডাৰ চাই আহি বৰ্তমান ইহঁতৰ কেম্প, মানে আমাৰ ইণ্ডিয়ান আৰ্মিৰ কেম্প। কিবা খোৱা লোৱা যদি খাব পাৰে আপোনালোকে খাব পাৰে ইয়াত। আমি এতিয়া বৰ্তমান মানে ঠাণ্ডাটো বেছি হৈ গৈছে। এই বেগ দেখিছেনে, পুৰা একদম বেগবিলাক এনেকৈ আহি গৈছে। বৰফো পৰিব পাৰে। টাইম লেপছ এটা বনছো নহয়। হা টাইম লেপছ কিবা পিছফালে আকৌ দেখা নোপোৱা হৈ গ'ল। পুৰা চেঞ্জ। আহোঁতে আমাৰ ক্লাউডটো কেনেকুৱা আছিলে, এতিয়া ৱেডাৰটো তৎক্ষণাত কেনেকুৱা চেঞ্জ হৈ গ'ল দেখিছেনে আপোনালোকে। তৎক্ষণাত চেঞ্জ, মানে ৱেডাৰবিলাক এনেকৈ চেঞ্জ হৈ থাকে। ইয়াত আমি ফটো উঠিম অলপ দেৰিকৈ। ফটো উঠি কিনে তাৰপিছত নেক্সট আমি বাবা হৰভজন সিং মন্দিৰ যাম। এইটো বাবা হৰভজন সিঙৰ মন্দিৰ হয়। ইয়াতে মিউজিয়ামো আছে তেওঁৰ। আৰু তলত যোনটো আছে সেইটো মানে এনে ধৰক টুৰিষ্টৰ কাৰণে এইটো বনাই থৈছে, কিন্তু মানুহে সেইটো বুলি ভাবে, কিন্তু সেইটো নহয়। এইটো মেইন মন্দিৰ হ'ল এইটো বাবা হৰভজন সিঙৰ মন্দিৰ।
আৰু এতিয়া আমি লাষ্ট ডেষ্টিনেশ্যন আমাৰ চাংগু লেক গেংটকৰ ফেমাছ এইটো লেক চাংগু লেক আহি পাইছোঁ। এইবিলাক বৰফ দেখিছেনে চাংগু লেকত গোটেই কুঁৱলী হৈছে বৰফবিলাক সেইকাৰণে দেখা পোৱা নাই ভালকৈ কিন্তু কুঁৱলীটো বহুত পৰি গৈছে মানে চাৰিওফালে কুঁৱলী আগতে সেইকাৰণে ৰাস্তাটো চলাওঁতে বহুত দিগদাৰ হৈছে এতিয়া ইয়াকত উঠিম ইয়াত ইয়াতে উঠিলোঁ উঠি কিনে ফটো উঠিলোঁ আমি 100 টকা ইয়াত উঠি কিনে ফটো উঠিলে বাহ বহুত ঠাণ্ডা এইটো হ'ল চাংগু লেক বিখ্যাত চাংগু লেক এইটো ইয়াতে এইখিনি চাই কিনে ইয়াৰ পৰা আমি লাঞ্চ কৰি কিনে আমাৰ গেংটকৰ ৰুমলৈকে যাম তো আজিৰ ব্লগটো ইয়াতে সামৰি